সকল কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আজি যেহেতু আপোনালোকে গম পায় সৰস্বতী পূজা বুলি সেইকাৰণে সৰস্বতী পূজালৈ মই ওলাবলৈ লৈছোঁ আৰু মই এতিয়া কি বুলি কয় মই পাত চাত এয়া গোটাই লৈছোঁ চব সৰস্বতী এয়া চব পাত চাত কাটি লৈছোঁ আম পাত লৈ লৈছোঁ আমদালি গাঠিবলৈ এয়া দেখিছে নহয় আপোনালোকে এয়া ফুল আম পাত এয়া চব লৈ লৈছোঁ পূজা চূজা কৰিবলৈ আমদালি গাঠিব লাগিব যিহেতু এয়া আপোনালোকক একেবাৰে মই ওলাই কৰি হোৱাৰ পিছত ফাইনেল লুকটো দেখাম তেতিয়া আপোনালোকে চাই বাৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল কৰি থ'ব তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ প্ৰথমে পাব আৰু মোৰ যিহেতু 200 ছাবস্ক্ৰাইবাৰ হ'বলৈ বেছি নালাগে গতিকে 200 ছাবস্ক্ৰাইবাৰ কৰি দিব এতিয়া বলক এয়া নিকেতনলৈ অহাৰ পিছত প্ৰথমতে আমি সৰস্বতী দেৱীৰ আশীষ লৈ ধূপ চাকি জ্বলাই কৰি ল'লোঁ তাৰপিছত ইয়াৰ ৰুমটো অলপ দেখাইছোঁ আমি ডেক'ৰেশ্যন কৰিছোঁ এতিয়া আমি আহি আছোঁ আঠখিলীয়া নামঘৰলৈ আঠখিলীয়া নামঘৰলৈ গৈ আছোঁ আমি স্কুলত সোমাই চাকি তাকি দি আহিলোঁ এতিয়া আঠখিলীয়া নামঘৰলৈ গৈ আছোঁ এতিয়া আঠখিলীয়া নামঘৰলৈ আহি থকা পথত দেখিছে নহয় আপোনালোকে গোটেই সৰস্বতী আজি আৰু চবেই ধুনীয়াকৈ কাপোৰ সাজ পিন্ধি সৰস্বতী পূজালৈ অহাটো সকলোৰে হেঁপাহ হয় নে নহয় সকলোৱে হেঁপাহ পুহি থাকে আমিও আগতে স্কুলত থাকোঁতে হেঁপাহ একদম সৰস্বতী পূজালৈ আহিবলৈ আমি যিহেতুকে ধূপ চাকি লৈ যোৱা নাছিলোঁ সেইকাৰণে গৈ পাই এতিয়া দোকানত আমি ধূপ চাকি লৈ লৈছোঁ প্ৰথমতে এয়া ধূপ চাকি লৈ পেলানি এতিয়া কলপাত চলপাত লৈ ইয়াতে চেণ্ডেল ৰখাৰ ব্যৱস্থা আছে তাতে আপোনালোকে চেণ্ডেল ল'ব আৰু ভৰি হাত ধোৱাৰ ব্যৱস্থা আছে আগলৈ গৈ পেলানি এতিয়া এখন গেটখন পালোঁগৈ আঠখিলীয়া সেইডোখৰ আমি এতিয়া আঠখিলীয়া নামঘৰলৈ আহিছোঁ এতিয়া আমি গৈ পাই ধূপ চাকি বন্তি জ্বলাই লৈ তাৰপিছত এয়া চাকি বন্তি জ্বলাই আছে ভগৱান বিষ্ণুক ফটো দিয়া হৈ আছে চাকি বন্তি জ্বলাবৰ কাৰণে যথাস্থানত আমি চাকি বন্তি জ্বলাই লৈছোঁ চাকি বন্তি জ্বলাই আমি নামঘৰ ভিতৰ ভাগ পালোঁগৈ যিহেতু আশীৰ্বাদ ল'ব হৈছে আমি আশীৰ্বাদ ল'বলৈ বহি দিলোঁ অলপ দেৰি ৰৈ দিলোঁ তাৰপিছত আশীৰ্বাদ লৈ গৈ হোৱাৰ পিছত আমি প্ৰসাদ নাখালোঁ কাৰণ আমাৰ নিকেতনতো যিহেতুকে নাম কীৰ্তন কৰি থকা হৈছে মই চাৰিওফালৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ আজি যিহেতু নামঘৰত বহুত ৰাইজৰ সমাগম ঘটিছে কাৰণ যিহেতুকে আগন্তুক হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা আহি আছে সেইকাৰণে সকলোৱে সৰস্বতী দেৱীৰ আগত আশীষ লোৱাৰ উপৰিও নামঘৰতে গৈছে চাকি বন্তি জ্বলাবলৈ আহিছে এতিয়া আমি গৈ আছোঁ নিকেতনলৈ এয়া হ'ল আমাৰ নিকেতনৰ পৰিৱেশ সকলো ছাত্ৰ ছাত্ৰীসকলে ভকতৰ লগত সমানে নাম গাই আছে এয়া দেখিছে নহয় ভকতসকলে নাম গাই আছে এয়া আমি আচাৰ্যসকলে পাত মোহাৰি আছোঁ মই বাৰু মোহাৰি আছোঁ থাপতে ভিডিঅ'টো কৰি থৈছোঁ এয়া দেখিছে নহয় এয়া আচাৰ্যহঁতে চাহ দিয়া বিভাগত আছে চাহ দি আছে তামোল খাই আছে তাৰপিছত এয়া আচাৰ্য বহুত দেৰি মূৰত চাহকণ খাই আছে কাম কৰি বহুত এইসকল আমাৰ নিকেতনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল দেই সকলোৰে চাওকচোন কিমান সুন্দৰভাৱে পৰিপাটিভাৱে পঢ়ি আছে সৰস্বতী পূজাই কি আৰু এয়াই ভাল লাগে হয়নে নহয় বাৰু কওকচোন এয়া চাওক কিমান সুন্দৰভাৱে বহি আছে এইকেইজনে আকৌ লাজ কৰিছে যিহেতু অকণমান ডাঙৰ হৈছে অলপ লাজ লাগিব দিয়কচোন কেমেৰালৈ চাই ক'বলৈ তাৰপিছত এতিয়া চাওঁতে আৰু আমাৰ অংকুৰ মুকুল শ্ৰেণীৰ ছাত্ৰীসকলো চাওকচোন কিমান ধুনীয়াকৈ একদম চাদৰ মেখেলা পিন্ধি আহিছে একদম ধুনীয়া হৈ তাৰপিছত চাওঁতে আমাৰ ইয়াৰ প্ৰসাদ খাব হৈ গ'ল ইয়াৰ প্ৰসাদ আমি সকলোৱে যিহেতু আমাৰ বাৰান্দাত নজৰিলে ঢেৰ মানুহ এয়া আমি ইয়াতে খাইছোঁ এয়া আচাৰ্যসকলক দেখুৱাই দিছোঁ সকলো আচাৰ্যকে এয়া আমাৰ ছাত্ৰীসকল বেগ চেগ চব ইয়াত থোৱা আছে কিছুমান ইয়াত খাইছে তাৰপিছত এয়া লুচি ভাজি খাব আমাৰ হৈয়ে গ'ল আৰু প্ৰসাদ খালোঁ প্ৰসাদ খোৱাৰ পিছত লুচি ভাজি লগালগ দি দিছে এয়া লুচি ভাজি লাহেকৈ আমিও বহি দিলোঁ আচাৰ্যহঁতে এয়া খাই আছে এইফালে আচাৰ্যই দেখুৱাইছে ৰুটি খাই আছে কাৰণে আৰু যোনসকলে খালে তেওঁলোকে মানে বিলনীয়া কৰি আছে আৰু নোখোৱাসকল বহিছে এতিয়া এয়া ময়ো বোলো খায়েই দিওঁ এতিয়া লুচি ভাজি খাই আছোঁ
আৰু লুচি ভাজি খাই গৈ হোৱাৰ পিছত অলপ কাম বন কৰিলোঁ আৰু বাচন বৰ্তন ধুবলৈ আছিলে যি স্কুল চাফ চিকুণ কৰিবলৈ আছিলে কৰি মেলি আমি সকলো ঘৰা ঘৰি আহিলোঁ আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটোলৈ নতুনকৈ আহিছে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই